ৰাস্তাতে আছিলোঁ, দুখন গাড়ী আগে পিছে আহি আছে, পটককৈ গাড়ীখন ৰাখি কেনে চেক কৰি কেনে তাতে ডুপ্লিকেট টকা 2খনমান টকা ওপৰত আছে আৰু বাকীবিলাক বান্ডিলত চব কাগজৰ বান্ডিল কৰি একটা মোটামুটি কাৰ্টনৰ দৰে এটা কাৰ্টন আৰু এটা বস্তা ইমানখিনি টকা উদ্ধাৰ হৈছে আৰু 3জন মানুহ লগতে ধৰা পৰিছে। এইখিনিয়ে আমি জানিব পাৰিছোঁ। অহাৰ পিছত মানুহখিনি উঠাই লৈ গ'ল। 2জনতো স্থানীয় মানুহ হয়, কৃষ্ণাইৰে 2জন হয় আৰু এজন গাৰো কাছুমাৰীৰ ইপিনৰ মানুহ। ডুপ্লিকেট টকা আৰু ছাৰ মানে জানিব লগা হ'লে বহুতখিনি টকা, ইমান আনুমানিক কৰিব নোৱাৰোঁ। এটা কাৰ্টনত বহুতখিনি টকাই আছে। তো একচুৱেলি স্পেচিয়েল ফ'ৰ্চ বুলি আমি শুনিবলৈ পাইছোঁ। গুৱাহাটীৰ পৰা তেওঁলোকে আহিছে, আহি কেনে লোকেল ষ্টাফো আহিছে, তেওঁলোকৰ তেওঁলোকে আটক কৰিবলৈ।